গার্লফ্রেন্ড নাই ভাইয়ের গার্লফ্রেন্ড নাই কোনবা সিঙ্গেল আছে যদি প্রতি যাব পারা বটল কিমানকে এইটো এটা 100 টাকা বিক্রি হৈ আছে এটলিকটা কেনেকুৱা লাগিছে আজি ইয়াত মেলাত আহি নমস্কাৰ মোৰ ভাল লাগিছে এইবিলাক কিমানকে এনে এইবিলাক 400কে 300 দিয়া যায় বাইদেউ বেচা কিনা কেনেকুৱা চলি আছে ভালে চলি আছে 27 তাৰিখৰ পৰা আছো হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই চেনেল চেংৰা ভাই আৰু আজি মই যাবলৈ ওলালোঁ বাইদা দদান মেলাত বহুতে গম পায় তাতে দদান মেলা হৈ আছে বহুত ডাঙৰকৈ আৰু মই অকলে নহয় মোৰ লগত আছে ইপিনে আমাৰ দিব্য ভাই তো দিব্য আৰু মই আজি আপোনালোকক লৈ গৈ আছোঁ দদান মেলালৈ বলক আপোনালোকক মোৰ লগত এই ভিডিঅ'টোৰ জৰিয়তে আৰু এইফালে পথাৰত তামাম মাছ পাই আছে নেকি ইমানবিলাক মানুহ মাছ ধৰি আছে আৰু এইফালে ইহঁতে মাছ মাৰিবই গৈ আছে না মাছ মাৰি আহি আছে আৰু ফাইনেলি এইফালে আমি দদান মেলা আৰু এইফালে আমাৰ বাইক পাৰ্কিং কৰি দিলোঁ দাদা কিমানকে টিকেট 50 টকা বাইকৰ আৰু গাড়ীৰ হ'লে গাড়ীৰ 100 টকা গাড়ীৰ 100 টকা দাদা আজিৰ কাৰ্যসূচী কি আজি ফাংচন আছে ফাংচন আছে কি আছে ডেন্স ধমাকা আজি কি খুৱাবি মোক চাওঁ বাৰু কি পায় এতিয়া ইয়াত সোমাম নেক্সট তাৰপিছত কি পায় তাকে খুৱাই দিম আৰু না বাকী আছে বহুত দিন আছে খাবলগীয়া আমি এতিয়া গ'লে গম পাম আৰু না আজি আহি কেনেকুৱা লাগিছে আৰু বহুত ভাল হা বহুত ভাল লাগিছে তো গাইজ আৰু এইফালে লিখা আছে শ্ৰী শ্ৰী ঋষি আশ্ৰিত দদান থান আৰু এতিয়া বলক ভিতৰত এবাৰ সোমাই চাওঁ আৰু মানুহ চাওক গাইজ ইমান মানুহ ভিৰ বাপৰে মানুহ আৰু এই মূৰ্তিটোৱে আছিল দদান ৰজাৰ মূৰ্তি আৰু দদান ৰজা আছিল ৰাভাসকলৰ ৰজা আৰু এই মেলাখন দদান ৰজাৰ নামতে পাতা হয় ভাল আপি দেখা পাইছে নাই আজি ইয়াতে বহুত ভাল দেখিছো হা মানে ইম্পচিবল মানে ভাবিব গ'লে আৰু না পচন্দ লাগছে নাই পচন্দ বহুত লাগছে কিন্তু কি কৰিম আৰু না আমাৰ নিচিনা মানুহ আৰু না এইটাই আৰু এতিয়া মই আপোনালোকক মেলাখন এবাৰ দেখুৱাই দিওঁ ভালকৈ তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব এতিয়া আমি পানী পুৰি খাই লওঁ আৰু এইফালে আমাৰ ভাইয়ে দিব ভাই 10 টকাৰ কেইটা পানী পুৰি 10 টাকাৰ 5টা হয় না কি খবৰ ভাল ক'ৰ পৰা আহিছা হাতীগাঁও দে পেচা কিনে কেনেকা বৰ্তমান ভাল তো গাইজ আৰু এইফালে প্ৰদৰ্শনী আছে এতিয়া আমি সোমাম আৰু এইফালে ভাই কিমানকৈ এজনৰ টিকেট এজনৰ 15 টকাকৈ দুজনৰ মিলি 30 টকা এই যে দেশৰ টিকেটটো আপোনালোকে দেখিব পাৰিছা এই মেলাখনত আহিলে আপোনালোকে লোকেল জঙা খাব পাৰিব এইপিনে আছে আমাৰ লোকেল জঙাৰ বটল তাৰপিনে আপোনালোকে দেখিব পাৰিছা তো দাদা বটল কিমানকৈ এইটো এটা 100 টাকা বিক্রি হৈ আছে এটা 100 টকাকৈ বটল তো আপোনালোকে আহিলে ইয়াত লোকেল জঙা খাব পাৰিব হাফ লিটাৰ বটল 100 টকাকৈ বহুত ধুনীয়া একদম তো দাদা জঙাৰ লগতে আৰু কি পাব খাবলৈ গাহৰিৰ মাংস জোল পাব ফ্ৰাই পাব ব্ৰইলাৰ পাব শামুক আছে লগতে আপোনালোকে গাহৰি মাংস পুৰা দিয়া খাব পাৰিব এইপিনে আপোনালোকে দেখা পাইছা তো এইপিনে আমাৰ দাদা কিমানকৈ প্লেট গাহৰি মাংস পুৰা দিয়া 100 টকা এক প্লেট 100 টকা তো ভাই কেনেকুৱা লাগিছে আজি ইয়াত আহি ভাল লাগছে বঢ়িয়া লাগছে গাৰ্লফ্ৰেণ্ড লগ পাইছা নে নাই সিঙ্গেল মানুহ না এই সিঙ্গেল কে আছো গাৰ্লফ্ৰেণ্ড নাই ভাইয়েৰ গাৰ্লফ্ৰেণ্ড নাই কোনবা সিঙ্গেল আছে যদি প্ৰতি যাব পাৰা তো এইপিনে আছে আমাৰ মৌলিক দা তো মৌলিক দা কেনেকুৱা লাগিছে আজি ইয়াত মেলাত আহি নমস্কাৰ মোৰ ভাল লাগিছে এই প্ৰদৰ্শন আমাৰ ৰাভা জাতীয় এই অনুষ্ঠানটো ৰাভা ট্ৰেডিশ্যনেল বস্তুবিলাক পায় আৰু গোটেইখিনি ৰাভা সামগ্ৰীবিলাক পায় ইয়াত সোমাই বহুতেই ভাল লাগিছে এইফালে বাইদেউসকলে দোকান দিছে ধুনীয়া এটা কাপোৰ কানিৰ দোকান তো এইপিনে বাইদেউ আছে বাইদেউ বেচা কিনা কেনেকুৱা চলি আছে ভালে
ভালে চলি আছে 27 তাৰিখৰ পৰা আছো অ ইয়াতে। অ অ মই ইয়াতে পাট মুগাৰো বিক্ৰী কৰি আছো। মই ঠিক আছে। আগিয়াত থাকো। অ আৰু মোৰ তো বাইদেৱে আগিয়াত থাকে মই আগিয়াত। অ অ হয় হয় অৰিজিনেল ঘৰ শুৱালকুছি। অ অ অৰিজিনেল ঘৰ শুৱালকুছিত অ অ তো ভাল লাগিল বাইদেউক লগ পাই ধুনু ভাঙা দুধনৈৰ পৰা আহিছে এইফালে আমাৰ বাইদেউসকলে তো বাইদেউ বেচা কিনা কেনেকুৱা চলি আছে চাকিনা ৰাতিপুৱা ভাগত ইমান এটা নাছিলে, এতিয়া অলপ টুকটাককে হৈ আছে এটা অ দুটা। অ হয় হয় তাৰপিছত এই কম দামতে দিয়া হৈ আছে। অ অ হয় তো এতিয়া এইবিলাক কিমানকে এনে এইবিলাক 400কে 400কে 300 দিয়া যায়। অ মানে ল'লে 300 দিয়া যায় আৰু অ হয় হয় তো বাইদেউ ভাল লাগিল কথা পাতি তো গাইজ লাহে লাহে আন্ধাৰ হ'ব ধৰিছে আৰু যিমান আন্ধাৰ হয় সিমানে মানুহ বেছি ভিৰ হ'ব ধৰিছে তো লাহে লাহে আমিও ঘৰত যাব লাগে তো আজিলৈ এইখিনি যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব মোৰ চেনেলটো চেংৰা ভাই আৰু ছাবস্ক্ৰাইব কৰিব প্লিজ থেংকছ ফৰ ৱাচিং ভিডিঅ' তো ধন্যবাদ আকৌ লগ পাইছোঁ নতুন ভিডিঅ'ত আপোনালোকক